Hello, মোৰ বন্ধু বান্ধৱীসকল আজি তোমালোকৰ বাবে ক্লাছ 10 ৰ অসমীয়াৰ 8 নম্বৰ লেসনৰ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতিৰ সকলো প্ৰশ্ন উত্তৰখিনি লৈ আহিছো আৰু যদি ভিডিওটো ভাল পোৱা এটা লাইক কৰি দিবা আৰু কমেন্ট বক্সত জনাব নাপাহৰিবা যে ভিডিওটো কেনে পালা আৰু নতুন নতুন ভিডিওবোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা সাবস্ক্ৰাইব কৰি ভিডিওটো অলদৰ ৰাখিব নাপাহৰিবা বলা এতিয়া আমি প্ৰশ্নখিনিলৈ আগবাঢ়ো 1 নম্বৰতে আছে কি অতি সমুত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন এউডো শতিকাত অসমলৈ অহা বাহিৰাগত গোষ্ঠী কোনটো উত্তৰ এউডো শতিকাত অসমলৈ অহা বাহিৰা গোষ্ঠী হ'ল মোগলীয় গোষ্ঠী আৰু 2017 চনত HSLC পৰীক্ষাত এই প্ৰশ্নটো আহি গৈছে আৰু 6 নম্বৰ প্ৰশ্ন প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল উত্তৰ প্ৰাচীন কালৰ পৰা অসম দেশ যাদু মন্ত্ৰ আৰু অন্য জালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল আৰু এই প্ৰশ্নটো 2017 চনত মেট্ৰিক পৰীক্ষাত আহি গৈছে আৰু 9 নম্বৰ প্ৰশ্ন কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছিল উত্তৰ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছিল 10 নম্বৰ প্ৰশ্ন সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল উত্তৰ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা 11 নম্বৰ প্ৰশ্ন অসমৰ মোগলীয় গোষ্ঠী লোক কোনবিলাক উত্তৰ অসমৰ মোগলীয় গোষ্ঠী লোক হৈছে আহোমসকল 2 নম্বৰ সম উত্তৰ লিখা ক নম্বৰ অসমীয়া জনগোষ্ঠী ধাৰক বুলিলে কোনসকলক বুজায় উত্তৰ অসমীয়া জনগোষ্ঠী ধাৰক বুলিলে ঘাইকৈ কছাৰী চুতীয়া কোচ মিছ ডিম দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদি অনাৰ্য জাতিক বুজায় খ নম্বৰ প্ৰশ্ন কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলি আছিল উত্তৰ 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল 10 নম্বৰ প্ৰশ্ন চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল উত্তৰ চাহ উদ্যোগ কৰ্মীসকল হৈছে চাওতাল কৰ্মী মুছহৰ মুত্ৰা তেলেংগা হু ভূমিজ ওৰাং তাঁতী লোহাৰ আদি এই লোক বিহাৰৰ উৰিষ্যাৰ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল 10 নম্বৰ প্ৰশ্ন পাত্ৰিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা উত্তৰ পাত্ৰিত থকা খাদ্যবস্তুৰ এখন তালিকা হ'ল পৰাঠা পোলাও কুৰমা কৌফতা কেক বিস্কুট ৰুটি ৰসগোল্লা লালমোহন চিঙাৰা লুচি পুৰি দোচা চাম্বাৰ ইডলি 3 নম্বৰ প্ৰশ্ন অসমৰ পুৰণি সাহিত্যিক মলবোৰ কি উত্তৰ অসমৰ পুৰণি সাহিত্যিক সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম নিচুকনি গীত নাও খেলুৱা গীত বাৰমহী গীত আইনাম বিয়ানাম বনগীত বিহুগীত দেহ বিচাৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি 4 নম্বৰ প্ৰশ্ন কি অসমৰ বৈশিষ্ট্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতেই অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে কথাষাৰ গুৰুত্বপূৰ্ণ ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠী বৈশিষ্ট্যৰ কথা বৰ্ণনা কৰা উত্তৰ সমগ্ৰ অসম ৰাজ্যখনতেই বিভিন্ন জাতি উপজাতি আৰু জনগোষ্ঠীৰ সমষ্টিৰ সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈশিষ্ট্যপূৰ্ণ প্ৰাচীন কালৰে পৰা অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী অৰ্থ অসমত আৰ্য জনগোষ্ঠীৰ
লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ ঘাইকৈ ইয়াত কছাৰী চুতীয়া কোচ মিছ ডিমাছা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদিকেই ধৰি অতি অকা দফলা অৰবিৰ মিচিমি আদি জনগোষ্ঠী সমূহে অসমত ভূমিত বসবাস কৰিছিল ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠী আগমন ঘটিছিল সেয়া হৈছে ঘাইকৈ চীন আৰু হুক উপত্যকাৰ পৰা অহা মোগলীয়সকল অসমলৈ অহা আহোমসকল নিজৰ পূৰ্ব কৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল সেই সময়তে অসমলৈ মুছলিম সকলো আহিছিল 19বিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাউতাল কৰ্মী মুছহৰ মুত্তা তেলেঙ্গা হু ভূমিজ ওৰাং তাঁতী লোহাৰ আদি সকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ এটা সময়ত আকৌ আচাৰ্য সংস্কৃতিতকৈ আনাচাৰ্য সংস্কৃতিয়েই বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল এই দেশলৈ আহোম মুছলমানসকলকেই ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবাদী হিচাপে ৰৈ গল পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী চুতীয়া কোচ বড়ো আদিয়ে নিৰ্বিন্দাবাদেই সকলোকেই গ্ৰহণ কৰিছিল তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতেই আহিছিল সেই ঠাইৰ লগত সমন্বয় ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ললে এয়াই হল এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত চাহ যোৱা ব্যৱস্থা 5 নম্বৰ প্ৰশ্ন বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণে থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাত্ৰৰ উলমত বিচাৰ কৰা উত্তৰ ইয়াত ঔদ্যোগিক আৱেষ্টনীৰ মানে ব্ৰিটিছসকলৰ অসম চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল ব্ৰিটিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ উৰিষ্যা মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল অসমত বিভিন্ন ৰাজ্যৰ পৰা চাউতাল কুৰ্মী চুণ্ডা তেলেঙ্গা মুছহৰ হু ভূমিজ ওৰাং তাঁতী লোকৰ আদি বিভিন্ন জাতিৰ লোকেই অসমৰ চাহ উদ্যোগ কাম কৰিবলৈ ললে কালক্ৰমত এইসকলেই নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হলেও অসমীয়া মতকথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য গ্ৰহণ হৈ অসমৰ পৰিল কিন্তু এই লোকক শিক্ষা দীক্ষাৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰল অসমৰ থলুৱা সংস্কৃতিৰ লগত ৰিপ খোৱাত
পলম হ'ল তেওঁলোকৰ বিশেষ এটা আৱেস্থানীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। 6 নম্বৰ প্ৰশ্ন হৈছে কি এটা সংস্কৃতিৰ সমন্বয় জাতি ইয়াক নৈ কৰাৰ কোনো যুক্তিক তৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কিয় সংস্কৃতি সম্পদ জাতি বুলি কৈছে। নৈ কৰাৰ কোনো যুক্তি তৰ্ক আৱিষ্কাৰ নাই বোলা কথাষাৰ সত্যাসত্য বিচাৰ কৰা। উত্তৰ অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লেখকে উত্তৰ বাক্যশাৰী কৈছে অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লেখকে কৈছে। অসমত প্ৰাচীন কালৰ পৰা ভিন্ন ভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি অসমৰ বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকেই আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলো আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সমিশ্ৰণেই অসমীয়াৰ জাতি আৰু সংস্কৃতিক আৰু অধিনত কটকটীয়া কৰি তুলিলে। অসমত বসবাস কৰাৰ জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে। অসমলৈ পৰৱৰ্তী কালত অহা লোকসকলো নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিৰ আঁকোৱালি লয়। যুগ যুগ ধৰি এনেদৰেই আদান প্ৰদান বিনিময় আৰু সংস্কৃতিৰ গ্ৰহণ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহণ হৈ আছে। ভিন্ন ধৰণৰ জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা আৰু 7 নম্বৰ 8 নম্বৰ আৰু 6 নম্বৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু ৰখিবা আৰু এইটো তোমালোকে এই উত্তৰটো কৰি ল'বা, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এইটো স্ক্ৰীনশ্বট বা ভিডিঅ'টো ৰখাই পিনে তোমালোকে চাই লোৱা। আৰু মই ক'বলৈ আজি ইমান মন নাই যোৱা বাৰু, ঠিক আছে। মই ব্যাখ্যা কৰাখিনি চাই দিছোঁ। ভাগ বিষয় 1 নম্বৰতে আছে কি সন্ধি ভাঙা ন, আৰু সংস্কৃতি উত্তৰ সংস্কৃতি হ'ব হম প্লাছ কৃষ্টি সংস্কৃতি। তাৰপিছত হ'ব জ্বলা জ্বলি, মানে হ'ব জ্বলা যুগচিন জ্বলা প্লাছ জ্বলি আজলি, মানে জ্বলা জ্বলি। স্বাধীন হলে হ'ব চ প্লাছ ধীন স্বাধীন। 2 নম্বৰতে আছে কি উপসৰ্গ লগ লগাই 3টা শব্দ কৰা, মানে উত্তৰ প্ৰয়োগ প্ৰতি আৰু প্ৰমাণ। তোমালোকে উপসৰ্গৰ বিষয়ে যদি নাজানা তেতিয়াহ'লে মই আগতো ভিডিঅ' দি থৈ দিয়া আছে আৰু এইবোৰ পৰীক্ষাত আহি থাকিব। উপসৰ্গ মানে বহুত ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিছোঁ আৰু তোমালোকে তাৰ পৰা চোৱাৰ পিছত তোমালোকে উপসৰ্গ কাক বোলে কি কথা এইবোৰ বুজি পাবা। এতিয়া পৰটো হৈছে উপসৰ্গ, ঠিক আছে। এতিয়া প্ৰমাণটো হৈছে পৰটো হৈছে উপসৰ্গ, ঠিক আছে। 3 নম্বৰ বাক্য ৰচনা কৰা। এতিয়া লিখা আছে কি ভাষা সংস্কৃতি পূজা পাৰ্বণ বেপাৰ বাণিজ্য সহজ সৰল দিয়া লোৱা এৰা ধৰা। উত্তৰ ভাষা সংস্কৃতি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা সংস্কৃতি আছে। পূজা পাৰ্বণ হিন্দু সমাজৰ ভক্ষণসকলে পূজা পাৰ্বণত মুখ্য ভূমিকা পালন কৰে। তাৰপিছত বেপাৰ বাণিজ্যৰে বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে। তাৰপিছত সহজ সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে। দিয়া লোৱা যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়াই অসমীয়া সমাজত কিছুমান দিয়া লোৱা কাৰ্য কৰা হয়। এৰা ধৰা
যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হলে সৰু সৰু কথা কিছুমান এৰা ধৰা কৰিবলগীয়া হয় আজি ভিডিঅ'টো ইমানেই যদি ভাল পালা এটা লাইক কৰি দিবা আৰু কাষতে থকা বেল আইকনটো অল ৰাখিব নাপাহৰিবা যেতিয়া মই নতুন নতুন ভিডিঅ' দিওঁ তেতিয়া তোমালোকে পোনপ্ৰথমে পোৱা আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থেংক ইউ